Hello friends, welcome back to my YouTube channel. আজি আপোনালোকৰ আগত বাই বনোৱা মাছৰুম মছলা গ্ৰেভি ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছো। ৰেচিপিটো চাই নিশ্চয় ভাল পাব। ভিডিওটো লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ৰেচিপিটোৰ বাবে আমি লৈছো 50 গ্ৰাম শুকান কাঠফুলা। এইখিনি পেকেটৰ মাছৰুম হয়। এতিয়া গেছটো হাই ফ্লেমত দি সসপেন এটা জুৰি দিছে আৰু সসপেনটোত এক মগ পানী দি এইখিনি 2-3 মিনিট মান বইল হ'ব দিছে। 2-3 মিনিট মান পাছত পানীখিনি উতলি থকা অৱস্থাত কাঠফুলাখিনি ইয়াত এড কৰি দিয়া হ'ল। এইখিনি সময়ত গেছটো হাই ফ্লেমতে ৰাখিছে আৰু হেতাখনেৰে অলপ এনেদৰে লৰাই দিছে আৰু গেছটো হাই ফ্লেমত ৰাখি এইখিনি 10 মিনিটৰ বাবে বইল হ'ব দিম। এইখিনি বইল কৰা হৈ গ'ল আৰু এতিয়া কাঠফুলাখিনি উলিয়াই লৈ সৰু সৰু টুকুৰা কৰি কাটি লম। এতিয়া আমি গেছটো মিডিয়াম ফ্লেমত দি কেৰাহী এখন গৰম হ'বলৈ তুলি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত তাত অলপ তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত কাটি থোৱা মিডিয়াম সাইজৰ দুটা পিয়াজ আৰু শুকান জলকীয়া কেইটামান দি দিলোঁ। পিয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ব। আমাৰ পিয়াজ আৰু জলকীয়াখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া এইখিনি গ্ৰাইণ্ডাৰ জাৰ এটাত উলিয়াই ল'ম। আৰু এতিয়া এইখিনি গ্ৰাইণ্ড কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰি ল'ম। একেটা কেৰাহীতে এতিয়া আমি পিয়াজ আৰু শুকান জলকীয়াৰ মিশ্ৰণখিনি দি দিম। এইখিনি সময়ত আমি গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু এতিয়া এড কৰি দিছোঁ 1 চামুচ আদা নহৰুৰ পেষ্ট আৰু ভালদৰে মিহলি কৰি দিছোঁ। এক চামুচ হালধি গুড়ি এড কৰি দিলোঁ আৰু দিছে আধা চামুচ ৰেড চিলি পাউডাৰ আৰু এইখিনিতে এড কৰি দিছে আধা কাপ মান পানী। আধা চামুচ জিৰা পাউডাৰ এড কৰি দিছে লগতে দিছে 1 চামুচ গৰম মছলা। গেছটো হাই ফ্লেমত ৰাখি এইখিনি ভালদৰে মিহলি কৰি দিছে আৰু 1-2 মিনিট পিছত সৰুকৈ কাটি লোৱা কাঠফুলাখিনি ইয়াত দি দিলে ভালদৰে মছলাখিনিৰ লগত মাছৰুমখিনি মিহলি কৰি দিছে। সোৱাদ অনুসৰি নিমখ এড কৰি দিলোঁ। অলপ সময় ভাজি লোৱাৰ পিছত বাই ইয়াত এড কৰি দিলে আধা কাপ মান পানী। গেছটো মিডিয়াম ফ্লেমত ৰাখি 5 মিনিটৰ বাবে ঢাকনিখন লগাই দিলে। এয়া 5 মিনিট পিছত ঢাকনিখন আঁতৰাই দিয়া হ'ল। এতিয়া ইয়াত এড কৰি দিলে আধা সিজাই লোৱা 3টা মিডিয়াম সাইজৰ আলু। গোটেইখিনি ভালদৰে মিহলি কৰি দিয়া হ'ল আৰু এতিয়া ইয়াত অলপ সৰহকৈ পানী এড কৰি দিলে। গেছটো ল' টু মিডিয়াম ফ্লেমত ৰাখি 25 মিনিটৰ বাবে আমি ঢাকনিখন লগাই দিলোঁ। এয়া 25 মিনিট পিছত আমি ঢাকনিখন আঁতৰাই দিলোঁ। ৰংটো ইমান ধুনীয়া মাংসৰ গ্ৰেভিৰ নিচিনা হৈছে নহয়নে?
আমাৰ মাছৰুম মছলা গ্ৰেভিখন ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলে আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰি চাবচোন আৰু আমাক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। ইমানখিনিলৈকে ভিডিঅ'টো চালে যিহেতু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং মাই ভিডিঅ'। বাই বাই।